নমস্কাৰ বন্ধুসকল, মই পুনৰ আহিলোঁ আপোনালোকৰ মাজত। আজি মই আন এটা ৰেচিপি লৈ আহিছোঁ। মই আজি কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বন্ধুসকল, মই কুকাৰত মচুৰ দালি ধুই তিয়াই থৈছোঁ। এয়া মচুৰ দালি ধুই পেলাই থৈছোঁ মই অলপ। এয়া ভাতকেৰেলা, মচুৰ দালি আৰু ভাতকেৰেলা বৰ বনাম। এতিয়া মই এয়া কুকাৰত নিমখ অলপ দিলোঁ। এতিয়া মই এয়া উঠাই ল'ম। এয়া বইল দিম, বইল কৰিব। এতিয়া মই আদা নহৰুটো পিচি ল'ম। আৰু এতিয়া ভাতকেৰেলাটো সিজাই ল'ম, অলপ আধা সিজোৱা কৰিম। এয়া মচুৰ দালি আছিলে যে এইটো পেষ্ট বনাই ল'লোঁ। এতিয়া মই অমলেট বনাম। এয়া কণী দুটা মই অমলেট বনাম। এয়া মই কণীটো চপ কৰি থৈ দিছোঁ। এতিয়া এইফালে ভাতকেৰেলাও সিজিলে। এতিয়া ভাতকেৰেলাটো বাতি এটাত ওলাই লৈছোঁ। এয়া দালি তেল মাৰিম বলক। এয়া বন্ধুসকল, দালি তেল মাৰিবলৈ তেজপাত, পিঁয়াজ, বিলাহী মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া হৈছে মাখনা। মাখনাটো অপশ্যনেবল হয়, যদি আছে তেতিয়া দিব পাৰে, নাথাকিলে চয়াবিনো দিব পাৰে দেই। এতিয়া মই কেৰাহী পাতি লৈছোঁ। ইয়াত তেল দি ল'ম। এতিয়া মই ইয়াত দিম গোটা জিৰা অলপ, ক'লা জিৰা অলপ, তেজপাত দুটা, এয়া কাটি থোৱা পিঁয়াজ অলপ। এয়া ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দি দিম বিলাহী, যোনটো মই সৰু সৰুকৈ কাটি থৈছিলোঁ। এয়া দি আকৌ পুনৰ মই ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ আদা নহৰু পেষ্ট। এয়া দি আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই মিক্স কৰি অলপ সময় ঢাকি থ'ম। ঢাকি থৈছোঁ। ভাবিলোঁ কিমান আৰু একেটা দালিকে খাই থাকিম, সেইকাৰণে অলপ বেলেগ ধৰণে বনাইছোঁ আজি। এয়া দেখিছে ধুনীয়াকৈ বিলাহীটো সিজিলে অলপ অলপ। এতিয়া মই ইয়াত দি দিম মাখনা। এয়া জিৰা অলপ দি লৈছোঁ প্ৰথমত দেই। তাৰপিছত এয়া হালধি অলপ দি লৈছোঁ। এয়া দি আকৌ পুনৰ মই লৰাই দিম। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মাখনাটো দি দিম মই। মাখনা নাথাকিলে চয়াবিনো দিব পাৰে বন্ধুসকল। এয়া মাখনা দি দিছোঁ। মাখনা দি পুনৰ ভালকৈ লৰাই চাইছোঁ। এই ধৰণে আপোনালোকেও এবাৰ বনাই খাই চাবচোন বন্ধুসকল, কেনেকুৱা লাগে জনাব মোক। বহুত ধুনীয়া লাগিছে মোৰ পিছে। এয়া ঢাকি থৈ দিছোঁ পুনৰ। এতিয়া এয়া ঢাকন খুলি মই লৰাই দিছোঁ। এতিয়া দি দিম বইল কৰি থোৱা দালি। কাৰণ মই দালিত অইন হালধি জিৰা নিদিওঁ আৰু, কাৰণ মই বিলাহীতে চব দি দিছোঁ। এয়া মই ঢাকন মাৰি দিছোঁ। এতিয়া অলপ সময় সিজিব দি এয়া ঢাকন খুলি ধুনীয়াকৈ এয়া দেখিছেনে দালি হৈ গ'ল। আপোনালোকে ডাঠ দালি খাই ভাল পালে আৰু অলপ উতলাব পাৰে। মই পিছে পনীয়া দালি খাই ভাল পাওঁ, সেইকাৰণে বেছি নাই উতলোৱা। এয়া লাষ্টত মই ধনিয়া পাউডাৰ দিছোঁ। ধনিয়া পাউডাৰটো অপশ্যনেবল হয়, দিলেও দিব পাৰে, নিদিলেও নাই। এয়া মই ঢাকি থৈ দিছোঁ গেছ বন্ধ কৰি। এতিয়া মই বৰ বনাওঁ। এয়া মচুৰ দালি পেষ্ট, এয়া কণী চপ, এয়া পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্ট, এয়া ভাতকেৰেলা। এতিয়া মই ভাতকেৰেলাৰ ভিতৰৰ গুটিখিনি লাহে লাহেকৈ চামুচ এটা দি এনেকুৱা উলিয়াই ল'ম। এয়া দেখিছেনে এনেকুৱা মই উলিয়াই ল'ম। এয়া এটা এটাকৈ মই গোটেইখিনি তেনেকুৱা উলিয়াই ল'ম। বন্ধুসকল, আপোনালোকেও এদিন বনাই খাই চাবচোন, তাৰপিছত মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে। এয়া মই ওলাই ল'লোঁ এয়া গুটিখিনি। এতিয়া মই ইয়াত দিম পিঁয়াজৰ পেষ্ট, তাৰপিছত আদা নহৰুৰ পেষ্ট। এয়া এতিয়া মই কণীত চপ কৰি থোৱাখিনি দি দিছোঁ। লগতে মই দি দিম গৰম মছলা অলপ। এই গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া তাৰপিছত দি দিম নিমখ অলপ সোৱাদ অনুযায়ী। এয়া মই এতিয়া গিলাচ এটা দি ধুনীয়াকৈ পিটিকি ল'ম গোটেইখিনি। যোনটো ভাতকেৰেলাৰ গুটি সেই সোপাও যাতে গুড়া হৈ যায়। ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া কেৰাহী পাতিলোঁ মই ইয়াত তেল অলপ দি দিছোঁ। এই যোনখিনি মই পিচি থৈছিলোঁ কণী চপ, তাৰপিছত ভাতকেৰেলা গুটি, সেইসোপা মই অলপ ফ্ৰাই কৰি ল'ম, যাতে কেঁচা নহৰু গোন্ধটো যাতে নাথাকে।
কেঁচা গোন্ধটো যাতে যায় সেইকাৰণে অলপ মই ভাজি ল'ম। এই ভজাৰ সময়ত মই ইয়াত একো নিদিওঁ, এনেকুৱাই ভাজিম। এয়া সিজি থকালৈকে আমি এইফালে পেষ্টটো বনাই লওঁ। এয়া মচুৰ দালি পেষ্টত মই আদা নহৰু পেষ্ট দিলোঁ, তাৰপিছত পিঁয়াজৰ পেষ্ট দিলোঁ। এয়া মই দি দিলোঁ গৰম মছলা অলপ, তাৰপিছত এয়া বেকিং পাউডাৰ, এয়া হালধি, এয়া নিমখ অলপ দি দিলোঁ। এই গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াত মই অলপ দি দিছোঁ জালুক, জলকীয়া ব্যৱহাৰ কৰা নাই মই, জালুক দি দিছোঁ। এইফালেও এয়া ধুনীয়াকৈ সিজিলে, গোন্ধটো কেঁচা নহৰু গোন্ধটো গ'ল। এতিয়া মই এয়া ভাতকেৰেলাৰ মাজত এইকেইটা অলপ অলপ এনেকুৱা সোমাই ওপৰত সেই মচুৰ দালিৰ বৰ বনাবৰ কাৰণে থোৱা এইটোৰ পেষ্টটো দি পেলাই মই লেপি ল'ম, ধুনীয়াকৈ সানি ল'ম। এনেকুৱা ধুনীয়াকৈ সানি ল'ম ওপৰ তল চাৰিওফালে, চবফালে মই ধুনীয়াকৈ এয়া লেপি লৈ এটা এটাকৈ এনেকুৱা থৈ ল'ম। এতিয়া মই এয়া বৰ বনাবলৈ তেল দিলোঁ, এয়া বৰকেইটা উঠাই দিলোঁ ইয়াত। এয়া এটা এটাকৈ দি দিছোঁ। আজি ভাবিলোঁ কিমাননো আৰু একেটা দালি তৰকাৰীকৈ খাই থাকিম একেধৰণকে, আজি সেইকাৰণে অলপ বেলেগ ধৰণে বনালোঁ। আপোনালোকে বনাই খাই পেলাই মোক জনাবচোন কেনেকুৱা হৈছে, ভাল হৈছেনে নাই। আমি পিছে ভালেই পাইছোঁ, তথাপিও আপোনালোকে খাই পেলাই জনাবচোন দেই এদিন, মোৰ তেতিয়া ভাল লাগিব। এয়া বৰ ধুনীয়াকৈ সিজিলে, এটা এটাকৈ মই ওলাই থৈ দিছোঁ এতিয়া ধুনীয়াকৈ। এয়া দেখিছেনে দালি আৰু এয়া বৰ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন দেই বন্ধুসকল, তেতিয়া মোৰ ভাল লাগিব কমেণ্টত জনালে। বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। আৰু কিমাননো একেটা দালি খাই থাকিম ন, সেইকাৰণে আজি অলপ বেলেগ দালি বনাইছোঁ। আপোনালোকে মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে। তেতিয়াহ'লে আজিলৈকে ইমানেই, পুনৰ আহিম আন এটি ৰেচিপি লৈ পেলাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু কাষত থকা বেল আইকনটোও দবাই দিব।